বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মই আপোনালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আজি মই কৃষ্ণনগৰত আহিছোঁ, কৃষ্ণনগৰ শংকৰদেৱত আহিছোঁ। এগৰাকী মেধাৱী ছাত্ৰৰ ওচৰত আহিছোঁ। তেওঁ ষ্টাৰ মাৰ্ক পাই মানে মেট্ৰিকত যোৱাকালি যিটো ৰিজাল্ট দিছিলে, তেওঁ ষ্টাৰ মাৰ্ক পাই মানে আমাৰ এইখিনি এৰিয়াতে মানে ভাল নাম অৰ্জন কৰিছে। ত' সেইকাৰণে মই ভাবিলোঁ তেওঁৰ ওচৰত আহিছোঁ আৰু তেওঁ কেনেকৈ পঢ়িছিলে, কিদৰে পঢ়িছিলে, কোনে তেখেতক সহায় কৰিছিলে, সকলোখিনি আপোনালোকৰ মাজত অৱগত কৰাব বিচাৰিছোঁ। তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ ল'ৰা ছোৱালীয়ে হওক বা আপোনালোকে সকলোৱে মানে যাতে উপকৃত হয়, সেই ভাবিয়ে মই এই ভিডিঅ'টো বনালোঁ। তো আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। নমস্কাৰ, তোমাক মোৰ চেনেললৈ স্বাগতম জনালোঁ। পোনপ্ৰথমে মই অকণমান আপোনাক মনত ৰাখিব বিচাৰিছোঁ আমাৰ এইখিনি এৰিয়াত মানে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমাক কেনেকৈ পঢ়িলে মানে এইখিনি সক্ষম হ'ব পাৰি, ইমান ধুনীয়াকৈ ৰিজাল্ট কৰিব পাৰি, কি কি ৰাতিপুৱা পঢ়িলে মানে লেচন মাতিব লাগে আৰু গধূলিৰ পৰা মানে গধূলি টাইম মেথছ চাব লাগে। তাৰপিছত ৰাতি আৰু তোমাৰ এটা ৰুটিন বনাই দিছিলে আৰু ৰাতিটো মানে দিনটো পঢ়িলে ৰাতিপুৱা মানে সেইখিনি ভাবিব লাগে। মানে তোমাৰ যিখিনি দিনত পঢ়িলে ৰাতি আৰু মেথছবিলাক তুমি কিমান সময় পঢ়িছিলা? দিনত পঢ়িছিলা। মই গম পাইছোঁ, মা দেউতাই কৈছে অকণমান এইটো নম্বৰ পোৱা নাই আৰু তোমাৰ ভৱিষ্যতে কি হোৱাৰ মানে সপোন আছে? পাপা কি লাইনত আছে মই জনাই দিয়া। ভাল লাগিল আগুৱাই যোৱা, তোমাৰ মানে যি মনৰ আশা আছে সকলো পূৰণ হওক। তাৰোপৰি এখেতৰ মা দেউতাও আছে, মা দেউতা হয় আপোনালোকক লগ পাই বহুত ভাল লাগে। যে আপোনালোকৰ কেনেকুৱা ফিল হৈছে? আমি অকমান নাম্বাৰে আৰু যিয়ে নহওক মানে এইখিনিয়ে বহুত যিয়ে নহওক সেইখিনি মানে কৰিছে, সেইটো এটা ভাল আৰু তেনেকুৱা যাতে আৰু মানে পিছত যাতে আৰু হায়াৰ ছেকেণ্ডেৰীটো মানে ভাল যাতে আহি পায়, সেইটোৱে আৰু কষ্টৰ ফলটো পাইছোঁ আৰু অকণমান পাব লাগিছিল। তাৰোপৰি মানে পঢ়াৰ কাৰণেতো আপোনালোকে একো মানে যে ইমান পঢ়া বুলি ক'ব লগা নাই। কেনেকুৱা মানে পঢ়া লগা নাই মানে সি পঢ়িব গ'লে সি বেছি নপঢ়ে, অলপে পঢ়ে, কিন্তু পঢ়াটো তাৰ মনত থাকি যায় ন, বেছি নপঢ়ে। সৰুৰ পৰাই সেনেকুৱা